বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত আমি এইটো আলোচনা কৰিম যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই 16 নম্বৰ কিস্তিৰ টকাটো কৃষকৰ একাউণ্টত কেতিয়া ট্ৰান্সফাৰ কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে যে PM কিষাণ 16 ইনষ্টলমেণ্ট হিতাধিকাৰীয়ে পৰৱৰ্তী কিস্তিৰ ধন কেতিয়া লাভ কৰিব। PM কিষাণ আঁচনিৰ অধীনত সকলো কৃষকে প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকাকৈ তিনিটা সমান কিস্তিত প্ৰদান কৰিবলগীয়া প্ৰতিটো পৰিয়ালৰ বছৰি 6000 টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰা হয়। হিতাধিকাৰীয়ে কেতিয়া লাভ কৰিব PM কিষাণৰ 16 নম্বৰ কিস্তি। PM কিষাণ আঁচনি অনুসৰি প্ৰতি 4 মাহৰ মূৰে মূৰে কৃষকে লাভ কৰে 2000কৈ টকা। নৱেম্বৰ মাহত 15 নম্বৰ কিস্তিৰ টকা লাভ কৰিছে কৃষকসকলে। ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত 16 নম্বৰ কিস্তিৰ টকা মুকলি কৰাৰ আশা কৰিব পাৰি। পৰৱৰ্তী কিস্তি জাৰি কৰাটো নিৰ্দিষ্ট নহয় আৰু ইয়াৰ ভিন্নতা থাকিব পাৰে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে PM কিষাণৰ কিস্তিৰ তাৰিখ 2023 চনৰ 27 ফেব্ৰুৱাৰীত 13 নম্বৰ কিস্তিটো ট্ৰান্সফাৰ কৰা হৈছিল আৰু 27 জুলাই তাৰিখে 2023 চনৰ 27 জুলাই তাৰিখে 14 নম্বৰ কিস্তিৰ টকাটো কৃষকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছিল আৰু 15 নৱেম্বৰত 2023 চনৰ 15 নৱেম্বৰত নম্বৰ কিস্তিৰ টকাটো কেইদিন আগতে দিলে এইটো। তো এতিয়া কথাটো হ'ল যে যদি যোৱা এইটো হিচাপত দিয়ে তাহলে অহা ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে কৃষকৰ একাউণ্টত 16 নম্বৰ কিস্তিৰ টকাটো আহিব। তো এতিয়ালৈকে সম্পূৰ্ণ নিশ্চিত হোৱা নাই, এইটো অগা পিছা হ'ব পাৰে, এতিয়ালৈকে সম্পূৰ্ণ আপডেটটো অহা নাই। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।